নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ হিমন্ত বিশ্ব শৰ্মা হৈছে এজন প্ৰাক্তন আলফা নেতা হোৱাৰ পাছত অসমৰ মুখ্যমন্ত্ৰী কেনেকৈ হ'ব পাৰে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ পৰিছে ৰিপুণ বৰাই কৈছে আত্মসমৰ্পণ নকৰাকৈ টাবা গোচৰত জেলত যোৱা এজন প্ৰাক্তন আলফা কেনেকৈ মুখ্যমন্ত্ৰী হ'ব পাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিলে জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰিপুণ বৰাই পৰৱৰ্তী খবৰ পেহেলগামৰ হত্যাকাণ্ডৰ বাবে দায়ী গৃহমন্ত্ৰী অমিত শাহ প্ৰধানমন্ত্ৰীয়ে অমিত শাহক কেবিনেটৰ পৰা অপসাৰণ কৰিব লাগে এবাৰ সৰব হৈ পৰিছে শিৱসেনাৰ নেতা সঞ্জয় ৰাউতে কৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেবিনেটৰ পৰা অপসাৰণ কৰিব লাগে শিৱসেনাৰ নেতাগৰাকীয়ে এই দাবী উত্থাপন কৰিছে অমিত শাহৰ বিৰুদ্ধে পেহেলগামৰ হত্যাকাণ্ডৰ বাবে দায়ী হৈছে গৃহমন্ত্ৰী অমিত শাহ আন এটা খবৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দিনতেই বাংলাদেশী বিতৰণৰ সংখ্যা আটাইতকৈ কম বিজেপি চৰকাৰে বিদেশী ইস্যুটো কেৱল ব্যৱহাৰ কৰিছে বুলি মন্তব্য কৰিছে অখিল গগৈয়ে কৈছে যেতিয়া বিজেপি চৰকাৰ গঠন কৰিছিল তেতিয়া তেওঁলোকৰ প্ৰতিশ্ৰুতি আছিল 16 মেৰ পিছত বাংলাদেশীয়ে তালি টোপলা বান্ধি দেশ এৰিব লাগিব কিন্তু আজিলৈকে কিমানজন বাংলাদেশীক বিতৰণ কৰিব পাৰিলে বিজেপি চৰকাৰে আন এটা খবৰ মানকাছাৰৰ ভাৰত বাংলাদেশ সীমান্তত গুলিয়াগুলি বিএছএফ আৰু বাংলাদেশ বৰ্ডাৰ গাৰ্ডৰ মাজত সংঘৰ্ষ 14 জন বাংলাদেশী অনুপ্ৰৱেশকাৰীক উভতাই পঠিয়াবলৈ নিউতেই এই ঘটনাটো সংঘটিত হৈছে বাংলাদেশী অনুপ্ৰৱেশকাৰীক উভতাই পঠিওৱা বিএছএফক বাংলাদেশৰ বিজেপিয়ে বাধা দিয়াৰ অভিযোগ উত্থাপন হৈছে পৰৱৰ্তী খবৰ হিমন্ত বিশ্ব শৰ্মা দ্বিতীয়বাৰলৈ মুখ্যমন্ত্ৰী হলে বানমুক্ত হ'ব অসম পুনৰ প্ৰতিশ্ৰুতিৰ জোৱাৰ হিমন্ত বিশ্ব শৰ্মাৰ শাসনকালত অন্ত পৰিব অসমৰ বান সমস্যা আজিলৈকে বান সমস্যা সমাধান নহল পুনৰ বান সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি বিজেপি চৰকাৰৰ হিমন্ত বিশ্ব শৰ্মা দ্বিতীয়বাৰ মুখ্যমন্ত্ৰী হলে নাইকিয়া হ'ব বান পূৰ্ণগতিত বিজেপি চৰকাৰে কৰি আছে মথাউৰিৰ কাম জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাৰ এই বিস্ফোৰক দাবী আন এটা খবৰ পিএম কিষাণৰ হিতাধিকাৰীৰ বাবে ভাল খবৰ একাউণ্টত সোমাব চৰকাৰী ধন জুন মাহত চৰকাৰে মুকলি কৰিব 20 নম্বৰ কিস্তিৰ টকা তালিকাত আপোনাৰ নাম আছে নে নাই এতিয়াই চেক কৰি লওক পৰৱৰ্তী খবৰ ঈদৰ প্ৰাক্ষণত নামনি অসমত প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান পৰিছে 40 বছৰ পুৰণি উডুবি দৈনিক বজাৰত প্ৰশাসনৰ উচ্ছেদ অভিযান বুলডোজাৰেৰে এফালৰ পৰা ভাঙি পেলোৱা হৈছে দোকান পোহাৰ আন এটা খবৰ কোভিডত এসপ্তাহত 350 গৰাকীকৈ আমেৰিকান নাগৰিকৰ মৃত্যু পুনৰ ভয়ংকৰ পৰিস্থিতিলৈ ৰাওনা হৈছে আমেৰিকাৰ দৰে ৰাষ্ট্ৰ কোভিডত সম্পূৰ্ণ দেশতে লকডাউন জাৰি কৰা হৈছিল পুনৰ কোভিডৰ সংক্ৰমণ বৃদ্ধি পাইছে কোভিডত এসপ্তাহত 350 গৰাকীকৈ আমেৰিকান নাগৰিকৰ মৃত্যু হৈছে আন এটা খবৰ গ্ৰেপ্তাৰ হ'ব পাৰে ইউটিউবাৰ ডিম্পু বৰুৱা অশ্লীল শব্দ প্ৰয়োগ কৰা খগেনৰ প্ৰমোচন কৰি বিপদত পৰিছে ইউটিউবাৰ ডিম্পু বৰুৱাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ অসম গোহাঁই সমাজৰ সভাপতি দেৱেন্দ্ৰ নাথ মহন্তই আন এটা খবৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি কৈছে কৈ থাকিবলৈ দিয়ক কিন্তু অসমৰ জনতাই গৌৰৱ গগৈক বিচাৰিছে যোৱা লোকসভা নিৰ্বাচনত গৌৰৱ গগৈক হৰুৱাবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সকলো প্ৰচেষ্টাই চলাইছিল সমষ্টি পুনৰ নিৰ্ধাৰণ গৌৰৱ গগৈক কৰ্ণাৰ কৰিবলৈ কৰা হৈছিল কিন্তু অসমৰ ৰাইজে গৌৰৱ গগৈক জয়যুক্ত কৰাইছিল নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক কেচি বেণুগোপালে এই মন্তব্য কৰিছে আন এটা খবৰ কংগ্ৰেছ নেতা ৰিপুণ বৰা আৰু প্ৰাক্তন সাংসদ আব্দুল খালেকক এআইচিচিৰ নতুন দায়িত্ব মধ্যপ্ৰদেশৰ সাংগঠনিক সৃজন অভিযানৰ পৰ্যবেক্ষক হিচাপে দায়িত্ব অৰ্পণ কৰা হৈছে
আন এটা খবৰ, ৰজা আহিব ছিকিমলৈ, গতিকে পৰ্যটকক বৃহস্পতিবাৰে পুৱা 6 বজাৰ ভিতৰত গেংটক এৰি যাবলৈ নিৰ্দেশনা। অহা বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছিকিমৰ ৰাজধানী গেংটক ভ্ৰমণ কৰিব। সেইবাবে ছিকিম চৰকাৰে সেইদিনা পুৱা 6 বজাৰ ভিতৰত পৰ্যটকক গেংটক এৰি যাবলৈ নিৰ্দেশনা দিছে। উল্লেখ্য যে ছিকিমে 50 বছৰ পূৰ্বে ৰাজ্যৰ মৰ্যাদা লাভ কৰিছিল। ৰাজ্যখনৰ সোণালী জয়ন্তী উপলক্ষে অহা বৃহস্পতিবাৰে গেংটক ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। পৰৱৰ্তী খবৰ, ভাৰতৰ সৈতে আলোচনাৰ বাবে আগ্ৰহী পাকিস্তান। বিদেশ ভ্ৰমণৰ মাজতেই এই কথা সদৰি কৰিছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে। পেহেলগাম হত্যাকাণ্ডৰ প্ৰতিক্ৰিয়া স্বৰূপে পাকিস্তানৰ উগ্ৰপন্থী আত্মগোপনস্থলীত ভাৰতীয় সেনাৰ অপাৰেচন সিন্দুৰৰ পিছতেই দুয়োখন দেশৰ মাজত সামৰিক সংঘৰ্ষ বৃদ্ধি পাইছিল। শেহতীয়াকৈ দুয়োখন দেশৰ মাজত যুদ্ধবিৰতি ঘোষণা কৰিছে যদিও কূটনৈতিক ক্ষেত্ৰত অব্যাহত আছে সংঘাত। সম্প্ৰতি পাকিস্তানে ভাৰতৰ লগত আলোচনাত বহি কাশ্মীৰ, সন্ত্ৰাসবাদ, পানী বিতৰণ আৰু বাণিজ্যকে ধৰি সকলো দ্বিপাক্ষিক সমস্যা সমাধান কৰিব বিচাৰিছে। সেইবাবে সোমবাৰে ইৰাণ ভ্ৰমণৰ সময়ত পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে ভাৰতৰ সৈতে আলোচনাৰ বাবে আগ্ৰহী বুলি মত প্ৰকাশ কৰিছে। আন এটা খবৰ, পুনৰ ৰাষ্ট্ৰসংঘত পাকিস্তানক পূৰ্ণ সমৰ্থন জনাইছে চীনে। 5জন উগ্ৰপন্থীক আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী ঘোষণাত বাধা। ৰাষ্ট্ৰসংঘত পুনৰবাৰ পাকিস্তানৰ সমৰ্থক হৈ কাম কৰিছে চীনে। চীনৰ আপত্তিৰ বাবে পুনৰ স্থবিৰ হৈ পৰিছে 5 উগ্ৰপন্থীক আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী হিচাপে চিহ্নিত কৰাৰ প্ৰভাৱ। এই প্ৰস্তাৱৰ বিৰুদ্ধে চীনে ভেটো ক্ষমতা ব্যৱহাৰ কৰি উগ্ৰপন্থীসকলক আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী হিচাপে তালিকাভুক্ত কৰাত বাধা প্ৰদান কৰিছে। আন এটা খবৰ, শিৱসাগৰৰ চৰ্চিত পাঞ্জা খেলুৱৈ জিমি দাস আৰু আমাৰ মাজত নাই। জিমি দাসৰ ৰহস্যজনক মৃত্যুত শিৱসাগৰত চাঞ্চল্য। জানিব পৰা মতে জিমিয়ে খাদ্যৰ সতে বিষ পান কৰি চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি সন্দেহ কৰিছে আত্মীয়ই। শিৱসাগৰৰ চহৰৰ মাজমজিয়াত অনা অসমীয়া বনিয়াই সামান্য কথাতে প্ৰহাৰ কৰিছিল জিমি দাস নামৰ এই পাঞ্জা খেলুৱৈগৰাকীক, যাৰ পিছত উত্তাল হৈ পৰিছিল শিৱসাগৰ। দল সংগঠনৰ প্ৰতিবাদত স্তব্ধ হৈ পৰিছিল শিৱসাগৰ জিলা। জিমিৰ হৈ ন্যায় বিচাৰি কৰা সেই সংগ্ৰামে সফলতাও লাভ কৰিছিল। কিন্তু প্ৰায় এটা বছৰৰ পিছত হঠাৎ জিমি দাসৰ ৰহস্যজনক মৃত্যুৱে পুনৰ চৰ্চা লাভ কৰাৰ সমান্তৰালকৈ চাঞ্চল্য সৃষ্টি কৰিছে। জানিব পৰা মতে জিমিয়ে খাদ্যৰ সতে বিষ পান কৰি চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি সন্দেহ কৰিছে আত্মীয়ই। সোমবাৰে নিশা জিমিয়ে বিষ পান কৰাৰ পিছত অসুস্থ হৈ পৰাত তেওঁক ডিব্ৰুগড় স্থিত অসম মেডিকেল কলেজ হাস্পতাললৈ লৈ যোৱা হৈছিল যদিও চিকিৎসা লাভৰ পূৰ্বেই তেওঁক মৃত্যু হোৱা বুলি ঘোষণা কৰিছে চিকিৎসকে।